নমস্কাৰ বন্ধু বান্ধৱীসকল, যদি এইটো ভিডিঅ' ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজি এইটো ভিডিঅ' হ'ল আপোনালোকৰ SSC যিটো GDৰ আপোনালোকে পোষ্ট ওলাইছিল, সেই পোষ্টৰ অনুসাৰে মই আপোনালোকক ইয়াত জনাম। আপোনালোকে লগইন কৰে ssc.nic.in তেনেহ'লে আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, য'ত আপোনালোকে ইউজাৰ নেম পাছৱৰ্ড দিবলৈ ক'ব। কিন্তু আমিতো ৰেজিষ্টাৰ কৰাই নাই, ৰেজিষ্টাৰ কৰিলেহে আমি ইউজাৰ নেম আৰু পাছৱৰ্ড দিব পাৰিম। এইটো এটা নতুন প্ৰক্ৰিয়া ওলাইছে। এইটো অতি সোনকালে ভাল হ'ব। ছাইটটো আপোনালোকে অলপ সময় ধৈৰ্য ধৰক। 21 তাৰিখৰ পৰা অনলাইন হৈ গৈছে, কিন্তু ইয়াৰ কাৰণে হোৱা নাই, কৰিব পৰা নাই। তো আশা কৰোঁ সোনকালে ছাইটটো ঠিক হ'ব। যদি এইটো ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমি এপ্লাইৰ ভিডিঅ' লৈ আহিম।